নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মৃণাল টেকনিকেল নলেজ। বন্ধুসকল, এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। বন্ধুসকল, হিন্দু ধৰ্মক সকলোতকৈ প্ৰাচীন ধৰ্ম বুলি কোৱা হয়। বেদত এনেকুৱা কিছুমান কথা লিখা আছে যে বিজ্ঞানেও ইয়াক সমৰ্থন জনাইছে। হিন্দু ধৰ্মৰ বহু লোকে মানে যদিও ইয়াৰ আঁৰত থকা বৈজ্ঞানিক তথ্যবোৰ কোনেও নাজানে। বন্ধুসকল, মই হিন্দু ধৰ্মৰ লগতে এনেকুৱা কিছুমান কথা ক'ম যিসকল হিন্দু ধৰ্মৰ আঁৰত কিছুমান বৈজ্ঞানিক তথ্য লুকাই আছে, কিন্তু ইয়াক বহুত কম লোকেহে জানে। নাম্বাৰ 1, বন্ধুসকল, আমাক উত্তৰ মুখ কৰি আমাক শুব নিদিয়ে। উত্তৰ দিশ কৰি শুলে সাধাৰণতে আমাক এনে কিছুমান অন্ধবিশ্বাসৰ কথা যেনে আমাক ভূতে ধৰিব, বেয়া সপোন দেখিম বা আমাৰ মৃত্যু হ'ব পাৰে, এইবিলাক আমাক কয়। কিন্তু ইয়াৰ বৈজ্ঞানিক কাৰণ বেলেগ হয়। আমাৰ শৰীৰত মেগনেটিক ফিল্ড অথবা চুম্বকীয় শক্তি থাকে, আৰু আমিতো জানো যে পৃথিৱীৰ উত্তৰ দিশতো মেগনেটিক ফিল্ড থাকে। উত্তৰ মুখ কৰি শুলে আমাৰ শৰীৰত মেগনেটিক ফিল্ডে আৰু পৃথিৱীৰ মেগনেটিক ফিল্ডক এফেক্ট কৰে আৰু শৰীৰত ব্লাড প্ৰেছাৰৰ দৰে বেমাৰৰ সৃষ্টি কৰিব পাৰে বা কৰে। লগতে আমাৰ শৰীৰৰ তেজ মূৰত জমা হয় বা হ'ব পাৰে আৰু মূৰৰ বিষ, মূৰ ঘূৰণি আদিৰ দৰে বেমাৰৰ সৃষ্টি হ'ব পাৰে। নাম্বাৰ 2, নদীত পইচা দলিওৱা। বন্ধুসকল, আমি নদীত পইচা দলিওৱা এটা ধাৰ্মিক কাৰণ বুলি ভাবোঁ, কিন্তু ইয়াৰ এটা বৈজ্ঞানিক তথ্য লুকাই আছে। আগৰ দিনৰ পইচাবোৰ কপাৰ বা তামৰ আছিল, আৰু চাইণ্টিফিকেলি এইযোৰ প্ৰমাণ হৈছে যে আমাৰ শৰীৰত তাম এটা বহু প্ৰয়োজনীয় ধাতু, আৰু সেয়েহে আমাক তাম্ৰৰ পাত্ৰত পানী খাবলৈ দিয়ে। আগৰ দিনৰ এইবোৰৰ বিষয়ে জনা নাছিল, সেয়েহে তামৰ মুদ্ৰা নদীত পেলালে মুদ্ৰাত থকা তামৰ সৰু সৰু কণিকা পানীৰ লগত মিহলি হয় আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় ধাতুৰ অভাৱ পূৰণ কৰে। কিন্তু এইবোৰৰ কথা বিশেষভাৱে জনা নাছিল, সেয়েহে এইবোৰক এটা ধৰ্মৰ ভিত্তিত কাৰণ বুলি প্ৰচাৰ কৰিছিল। নম্বৰ 3, মন্দিৰৰ ঘণ্টা বজোৱা। বন্ধুসকল, মানুহে কয় মন্দিৰৰ প্ৰৱেশ কৰাৰ আগত ঘণ্টা বজালে বেয়া শক্তিৰ পৰা আমাক আঁতৰ কৰি ৰাখে, কিন্তু ইয়াৰ বৈজ্ঞানিক কাৰণ বেলেগ হয়। বৈজ্ঞানিক কাৰণটো হ'ল ঘণ্টাৰ যিটো শব্দ সেইটো বহুত শ্বাৰ্প হয়, যাৰ ফলত আমাৰ ধ্যান শক্তি বহুত বাঢ়ে। লগতে আমাৰ মূৰৰ লেফ্ট আৰু ৰাইট দুয়োটা ফালতে ইউনিটি আহে বা সক্ৰিয় হয়। নম্বৰ 4, সূৰ্য প্ৰণাম। হিন্দু ধৰ্মৰ মতে সূৰ্য দেৱতাক ৰাতিপুৱা পানী উৎসৰ্গা কৰাটো বহুতো প্ৰাচীন নিয়ম। ৰাতিপুৱা যেতিয়া সূৰ্যৰ ৰশ্মি কম হয়, তেতিয়া যদি সূৰ্যৰ ৰশ্মি পানীৰ পৰা প্ৰতিফলিত হৈ চকুত পৰে, তেতিয়া চকুৰ কাৰণে ভাল। এইটো কথা বহু কম লোকেহে জানে। নম্বৰ 5, আহঁত গছক পূজা কৰা। বন্ধুসকল, বহুত ডাঙৰ মন্দিৰ বা থানত আহঁত গছৰ তলত মন্দিৰ সজা বা চাকি জ্বলোৱা দেখিছে, কিন্তু কিয়? আমি জানো যে আহঁত গছ প্ৰায় একো কামতে নাহে, কিন্তু আহঁত গছে দিনৰ ভাগত যিমান অক্সিজেন এৰি দিয়ে, ৰাতিও অন্য গছৰ তুলনাত সিমানখিনিয়ে অক্সিজেন এৰি দিয়ে, যাৰ ফলত বায়ুমণ্ডল সুৰক্ষিত হৈ থাকে। যদি আমি আহঁত জোপাৰ তলত মন্দিৰ নবনাওঁ বা চাকি নজ্বলাওঁ, তেতিয়া মানুহে হয়তো অদৰকাৰী গছ বুলি ইয়াক কাটি পেলাব পাৰে। বন্ধুসকল, আজি ইমানখিনিয়েই আছিল তথ্য। আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।